নমস্কাৰ সকলোলৈ ভোগালী বিহুৰ ওলগ জনালোঁ সকলোকে আৰু আশা কৰোঁ সকলোৰে জীৱন যেন এনেকৈ ভোগ বিলাসেৰে পাৰ হয় তাৰে কামনা কৰিলোঁ আৰু এয়া চাওকচোন মই মোৰ বিহুনো কেনেকৈ পাৰ কৰিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এইটো চুঙা চাউল মঙলৰ বিশেষ মানে দৰঙৰ আৰু ক'ত ক'ত বনাই চুঙা চাউল সেইটো জনাবচোন। আচলতে চুঙা পিঠা বুলিহে কওঁ আমি। এইটো অকণমান কটা বাঁহৰ হয়, মাজত যিহেতু গাঁঠি আছে এনেকৈ খুচি পেলাই বনাব লাগে, খুচি খুচি দিব লাগে গাঁঠিটো পাৰ কৰিবৰ কাৰণে চাউলখিনি। চুঙা চাউলখিনি আমি মানে এনেকৈ খেৰত পুৰোঁ আৰু বহুত ঠাইত এনেকৈ জুহালত ৩-৪টা দি পেলাই কৰে আৰু জুবিনদাৰ গান শুনি শুনি চবেই চুঙা পিঠা পুৰি আছে। মায়ে আলু পিটিকা আলুৰ লগত বেঙেনা পোৰা গৰমে গৰমে চবেই আমি চুঙা পিঠা খালোঁ। এই বিহুৰ দিনাখন চবেই আমি মেজি পোৱালোঁ। ননন্দহঁতো গুৱাহাটীৰ পৰা আহি পালে, সকলোৰে লগত মিলি বিহুটো খুব ফূৰ্তিৰে পাৰ কৰিলোঁ মানে এতিয়াও বাৰু পাৰ হোৱা নাই, 2-3 দিনলৈ বিহু বুলিয়েই ধৰা হয়। এয়া মা আৰু দেউতাই চুঙা এৰুৱাত, চুঙা পিঠা খাবলৈ ভাল কিন্তু এৰুৱাবলৈ খুব দিগদাৰ। এনেকৈ আমি ডাইনিঙত বহি চবেই একেলগে জা জলপান খালোঁ। সেইজনী পাহি ননন্দৰ ছোৱালী, তাৰ মাজতে আকৌ কমল আৰু ৰেচিপিটো হ'ল ধনিয়া জলকীয়া দি মায়ে মোক তৰকাৰী বাকলি গুচাই দি আছে, মই ৰান্ধনীশালত। নাতি আৰু ককাই মিলি ডাইনিঙত বহি ভাত খালে। এয়া কিছুমান ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেনেকৈ পাৰ কৰিলে কমেণ্ট কৰিব দেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।